사람들 다 살아나? 그래야. हमार भाई 너희 대하바이 대하마र भाई 캡들 너 망치 안 부러져버리나? 으리카데 살이네. 사람들 다 살아나? 그래야. Hagramamu Hillary derhamar भाई 캡들 너 망치 안 부러져버리나? 으리카데 살이네. Maalesef ik ga wel weer. Mensen nemen schelp naar. Ga je maar lopen. Nou, meer dan niet. Moet je iedereen maar gaan zitten. Dat is vooral op zeg je. Men terwijl we maar nog wel je nou, niet gaan. Alila. Noem je even. Double. 너희 대하바이 Makan dulu mulai. Halo. 너희 대하바이 derhamar भाई rongja Kiye panjaya dekhanai ni
বিদেশী বাকী আৰু ৩ নং কোকৰাঝাৰৰ যিমানবিলাক বাসিন্দা আছে আমি সকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে মোৰ ওপৰত আস্থা ৰাখিছে আৰু মোক কেতিয়াবা নিৰ্বাচন পদত জড়িত কৰাইছে। এইটো বাবে ধন্যবাদ জনাইছোঁ। যিহেতু আপোনালোকে 10জন বিধায়ক মন্ত্ৰীসভালৈ দিব, এনডিএ মন্ত্ৰীসভাত আপোনালোকৰ 10জন বিধায়ক, গতিকে আপোনালোকৰ পৰা মন্ত্ৰীত্বৰ দাবীদাৰ কেনেধৰণৰ হ'ব, কেনেধৰণৰ মন্ত্ৰী পাৰ্টীৰ হাইকমাণ্ডে ডিচিছন ল'ব আৰু ইতিমধ্যে আপোনালোকে কাৰ্যালয়লৈ বা গুৱাহাটীলৈ যাব নেকি? আপোনালোকে যিকেইজন জিকিছে, জয়ী প্ৰাৰ্থীসকল গুৱাহাটীলৈ বা বিজেপি কাৰ্যালয়লৈ যাব নেকি? নিশ্চয় যাব। মই এতিয়া একো মানে নাজানো। আমাৰ পাৰ্টীৰ হাইকমাণ্ড আছে, সেইমৰ্মে আমি কাম কৰিম। আপুনি সমষ্টিৰ বাকী প্ৰায়ৰিটি আপুনি মই আগৰ পৰা কৈ আছোঁ যে মহিলা সবলীকৰণ আৰু যুৱ প্ৰজন্মক আগুৱাই নিয়াত মই কাম কৰিম। বৃহৎ সফলতা লাভ কৰিলে বিপিএফ দলে 10খন আসন দখল কৰিবলৈ সক্ষম হ'ল গণতান্ত্ৰিক ক্ষেত্ৰত। এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সদ্য সমাপ্ত যিটো অসমৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত এনডিএ লেড বাই বিজেপি দলৰ নেতৃত্বত যেনেকৈ অসমত ৰাইজৰ বিপুল সঁহাৰি পালে আৰু খুব ভালকৈ জয়লাভ কৰিব পাৰিলে, ইয়াৰ কাৰণে আমাৰ অসমবাসী ৰাইজ বিজেপিৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস, সেইটোৰ ওপৰত আমি বিটিচিবাসী ৰাইজ হিচাপে, বিপিএফ ৰাজনৈতিক দল হিচাপে প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিটো বিপিএফ দল হিচাপে বিটিচিৰ অঞ্চলৰ যিটো আমাৰ 15টা যিটো বিধানসভা সমষ্টি, এই 15টা বিধানসভা সমষ্টিৰ ভিতৰত 14টাতেই আমাৰ এনডিএ প্ৰাৰ্থীসকলে বিজয়ী হৈছে। আমাৰ বিটিচি অঞ্চলবাসী ৰাইজে হাগ্ৰামা মহিলাৰী দেৱৰ প্ৰতি ইমান আস্থা আৰু বিশ্বাস, আৰু এই যিটো জয়লাভ, এই জয়লাভটো আমাৰ উন্নয়নৰ কাৰণে জয়লাভ বুলি মই ভাবোঁ। আৰু হাগ্ৰামাৰ প্ৰতি অজ্ঞাত যিটো বিশ্বাস, এই বিশ্বাসৰ প্ৰতি যিটো ৰাইজে যিটো সঁহাৰি জনালে, তাৰ বাবে বিটিচিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজে হাগ্ৰামা মহিলাৰী দেৱৰ প্ৰতি ইমান যিটো আস্থা ৰাখিছে, আগন্তুক হ'ব লগা যিটো চৰকাৰ, এই চৰকাৰৰ জৰিয়তে ৰাইজৰ আশা আকাংক্ষা, বিটিচি অঞ্চলৰ উন্নয়ন সকলো ক্ষেত্ৰতেই আমি বিপিএফ দল হিচাপে, বিপিএফ চৰকাৰ হিচাপে বিটিচিত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম, এই আশাটো আমি ৰাখিব পাৰোঁ। আৰু এই আশাটো
যাতে পূৰণ কৰাত সকলোৱে সহায় সহযোগিতা কৰে তাৰ বাবে মই অনুৰোধ বা আহ্বান কৰিছোঁ। হ'ব ছাৰ।